নমস্কাৰ হিৰকজ্যোতি আসাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছো। আজি এই ভিডিঅ'টোৰ জৰিয়তে পৃথিৱীৰ প্ৰথম কম্পিউটাৰটোৰ নামটোৰ ফুল ফৰ্ম আৰু কম্পিউটাৰটো কোনে আৱিষ্কাৰ কৰিছিল সেই আৱিষ্কাৰক দুজনৰ নাম আলোচনা কৰিবলৈ ওলাইছো। গতিকে দেৰি নকৰি আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। পৃথিৱীৰ প্ৰথম কম্পিউটাৰটোৰ নাম হ'ল ইনেক। জোহান মেচুৱেলি আৰু জে প্ৰেছপাৰ ইকাৰ্টে 1946 চনত এই কম্পিউটাৰটো আৱিষ্কাৰ কৰিছিল। ইয়াত ই মানে হ'ল ইলেক্ট্ৰনিক, এন মানে নামেৰিকেল, আই মানে ইণ্টিগ্ৰেটৰ, এ মানে এন, চি মানে কম্পিউটাৰ। শেষত ইনেক শব্দটোৰ সম্পূৰ্ণ অৰ্থটো হ'ল ইলেক্ট্ৰনিক, নামেৰিকেল, ইণ্টিগ্ৰেটৰ এণ্ড কম্পিউটাৰ।